পালকি শৰ্মালৈ আপোনালোকৰ পৰা এটা হাত চাপৰ বিচাৰিম সকলোৰে পৰা বহুত বহুত ধন্যবাদ খুব ধুনীয়া উপহাৰ আৰু হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আজি আপোনালোকৰ বাবে খুব এটা স্পেচিয়েল ভিডিঅ' লৈ আনিছোঁ আজি আমাৰ ইয়াত দৈগুং কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন হৈ আছে যিহেতু আৰু এইবাৰ সোণালী জয়ন্তী বৰ্ষ পৰিছে তো সেয়েহে বহুত বেছি স্পেচিয়েল হৈছে 3 দিন ধৰি কাৰ্যসূচী চলি আছে আৰু আজি শেষৰটো দিন আজি আহিব আশ্চৰ্য বৰপাত্ৰ দাদা আৰু কালি আহিছিলে নীলাক্ষী নেওগ বা তো তাৰো অলপমান মই আপোনালোকক দেখুৱাম সকলোৰে অলপ অলপ ক্লিপ মই ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু দুইজন শিল্পীৰ বাবে মই এটা সৰু মোৰ ফালৰ পৰা উপহাৰ কৰিছোঁ দিবলৈ কি উপহাৰ সেইটো নিশ্চয় আপোনালোকে থাম্বনেইলখন দেখি অকণমান গম পাইছে আৰু ভালকৈ মই ভিডিঅ'টো লাষ্টলৈকে চাই থাকিলে আপোনালোকে গম পাব শেষলৈকে চালে আৰু সন্মিলনখনৰ অলপ অলপ মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আশা কৰোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব আৰু ভাল পাব চাই প্লিজ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আৰু কমেন্ট কৰি জনাব যে কেনেকুৱা পায় আৰু যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ এটা লাইক কৰিব তো এতিয়া বেছি দেৰি কথা কৈ নাথাকোঁ বলক আমি সন্মিলনলৈ যাওঁ এইখন হৈ গ'ল প্ৰথম গেটখন বহুত বেছি ধুনীয়া লাগিছে গেটখন বহুত ধুনীয়াকৈ সজাইছে দুইফালে এনেকৈ শৰাই দি আৰু এইটো বাওঁ চাইডে দেখিছে বিহুৰ জাপি আৰু দি পেলাই এনেকৈ 50তম যিটো এবাৰ সোণালী জয়ন্তী পৰিছে সোণালী জয়ন্তী বৰ্ষ আৰু এনেকৈ সোমাই গৈ যিহেতু এখন স্কুল হয় স্কুলৰ ফিল্ড আৰু এনেকৈ সোমাই গৈ এয়া যিহেতু শোভাযাত্ৰাৰ কাৰণে সকলোবোৰ দল সাজু হৈ আছে আৰু যিহেতু বৰষুণ দিয়াৰ বাবে অলপমান বোকা হৈ আছে আৰু এয়া এইফালে পেণ্ডেল আছে আৰু এইফালে চববোৰ সাজু হৈ আহি আছে শোভাযাত্ৰাৰ বাবে এয়া গজৰাজো ওলাই মেলি ৰৈ আছে শোভাযাত্ৰালৈ যাবলৈ আৰু সকলোৱে ফটো চটো মাৰি আছে ইয়াত এনেকৈ আৰু এয়াই পৰিৱেশ এতিয়া সকলোবোৰ ব্যস্ত শোভাযাত্ৰাৰ বাবে আৰু এয়া সকলো সম্প্ৰদায়ৰ লোকে নিজৰ নিজৰ সাজ পোছাক পিন্ধি ওলাই ৰৈ আছে শোভাযাত্ৰালৈ যাবলৈ আৰু এইটো হৈ গ'ল পেণ্ডেল খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা হৈছে গামোচা আৰু জাপি দি আৰু এইফালে এনেকৈ চকী আছে বৰষুণ দিয়াৰ বাবে অলপমান বোকা হৈ গ'ল ফিল্ডখন আৰু এয়া আৰু এয়া চব মঞ্চ বহুত বেছি ধুনীয়াকৈ সজাইছে গামোচা আৰু জাপি ফুল এনেকৈ দেখিছে আৰু এতিয়া এয়া ৰাস্তাত যেটো হাইৱে কিনাৰতে মানে সন্মিলনখন হৈছে যেটো স্কুলত আৰু ৰাস্তাত বহুত গাড়ী চাৰি আহি থকাৰ বাবেও অলপ অসুবিধা হয় আৰু এয়া সববোৰ ৰেডি হৈ আছে শোভাযাত্ৰাৰ বাবে
এনেকৈ সকলোবোৰ ৰেডি হৈ আছে যাবৰ বাবে আৰু মই ৰৈ আছোঁ চাবলৈ ভিডিঅ' কৰিবলৈ যিহেতু তাত বহুত বেছি গান চান লাগি আছিলে সেয়েহে মই ভইচ অভাৰ দিবলগীয়া হৈছে যিহেতু কপিৰাইটৰ বাবে আৰু এয়া হৈ গ'ল আমাৰ গাঁৱৰ বৰমা কেইজনী এনেকৈ দেখুৱাবলৈ তেওঁলোকে চেষ্টা কৰিছে সূতা কাটি তামোল কাটি এনেকৈ আপোনালোকে নিশ্চয় দেখিছে বহুত বেছি ধুনীয়া কৰিছে সকলো টিমেই বহুত বেছি ধুনীয়া কৰিছে আৰু এইফালে এয়া কেইগৰাকী মানে এনেকৈ তাঁত বোৱা এটা থিম দেখুৱাইছে এয়া চাওক এনেকৈ গামোচা বৈ থকা এনেকৈ দেখুৱাবলৈ চেষ্টা কৰিছে আৰু এইফালে যিহেতু ৰাস্তাৰ কিনাৰতে বহুত বেছি গাড়ী অহা যোৱা হৈ আছে সেয়ে বহুত দিগদাৰ হৈছে অলপমান আৰু এতিয়া শোভাযাত্ৰাৰ ওলাই আহিছে আৰম্ভ হৈছে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আৰু এয়া চব বহুত বেছি ফূৰ্তি কৰি সকলোবোৰে শোভাযাত্ৰা কৰি গৈ আছে আৰু এনেকৈ বেলেগ বেলেগ ধৰণৰ থিম উলিয়াই মানুহে পৰিৱেশন কৰিবলৈ লৈছে আৰু এয়া মাটি খানি দেখিছে কিমান বেছি ধুনীয়া লাগিছে আৰু এতিয়া আমাৰ ৰাতিৰ প্ৰগ্ৰেম এয়া এতিয়া নীলাক্ষী বাই গান গাবৰ বাবে বাদ্যযন্ত্ৰ সকলো ঠিক কৰি আছে আৰু সকলো অডিয়েন্স ৰৈ আছে গান শুনিবৰ বাবে সম্পাদক মণ্ডলী আৰু কৰ্মকৰ্তাসকলক মই আগবাঢ়ি আহিব সোণালী জয়ন্তী শুভ সন্ধ্যা আমি স্বাগত সম্ভাষণ যাচিছোঁ আৰু উদযাপন সমিতিৰ তৰফৰ পৰা এখনি বিহুৱানেৰে আমি তেখেতক আমাৰ সোণালী শুভেচ্ছা আগবঢ়াব বিচাৰিছোঁ এয়া আমাৰ সম্পাদক ৰাণাজিৎ হাজৰিকাই নীলাক্ষী নেওগক এখনি
राणाजी भादुरके एखनि बिहु आने नीलाक्षी नेवगक या दूर दूरके सम्पर्क सहযোগী আৰু নীলাক্ষীখনি নেওগক সোণালী শুভেচ্ছা জ্ঞাপন কৰিছে। আমি শিল্পীগৰাকীৰ সাংস্কৃতিক যাত্ৰাত প্ৰতি আমি শুভেচ্ছা জনাইছোঁ, অভিনন্দন জনাইছোঁ আৰু আমাৰ বিহুতলীলৈ আমি স্বাগত সম্ভাষণ যাচিছোঁ। বাইদেউ আপুনি আগতে সোণালী শুভেচ্ছা দিব। হয়, উপস্থিত কবিতা দৰ্শকলৈ মই শ্ৰদ্ধা নিবেদিছোঁ আৰু সকলোলৈ মই আন্তৰিক শ্ৰদ্ধা আৰু লগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু সোণালী বৰ্ষত ভৰি দিছেহি এই মঞ্চখনে আৰু এনে এক শুভ বছৰত মোক আমন্ত্ৰণ জনোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ আজি ইয়াতে উপস্থিত হৈ আমাক এনেদৰে উৎসাহিত কৰাৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ আজি আমি সকলোৱে এটি সুন্দৰ সন্ধ্যা উদযাপন কৰিম। সকলো দুবছৰৰ পাছত জীয়ৰী আমি পালকি শৰ্মাক মঞ্চলৈ আগুৱাই আহিবলৈ অনুৰোধ কৰিছোঁ। আপোনালোকক আমি এটি শুভ বাৰ্তা দিব বিচাৰিছোঁ যে আজি কিছুদিনৰ আগতে এয়া আপোনালোকক সকলোৰে পৰিচিত পালকি শৰ্মা। কিছুদিনৰ আগতে তেওঁ আমি কি আপোনালোকক ভাল লগা খবৰটো দিবলৈ ওলাইছোঁ। আমি কিছুদিনৰ আগতে পালকি শৰ্মাই 20খন সূতাৰে নিৰ্মিত পৰ্টেল আঁকি ইণ্ডিয়া বুকছ অফ ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিলে। এইটো দৈগুণবাসী ৰাইজৰ বাবে তথা অসমবাসী ৰাইজৰ বাবে এটা অতি ভাল লগা খবৰ। আমি এই আপাহতে তেওঁক ইয়াৰ বাবে শুভেচ্ছা জনাইছোঁ আৰু তেওঁ এগৰাকী সূতাৰে নিৰ্মিত পৰ্টেল আঁকি আমাৰ আজিৰ শিল্পী বাইদেউ এখন সূতাৰে পৰ্টেল আঁকি আমাৰ পালকি শৰ্মাই আপোনাৰ হাতত তুলি দিব বিচাৰিছে। এতিয়া পালকি শৰ্মাই এখন এই পৰ্টেলেৰে বাইদেউৰ প্ৰতি শুভেচ্ছা জনাইছে। আমি শিল্পীগৰাকীলৈ ধন্যবাদ জনাইছোঁ আৰু পালকি শৰ্মালৈকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৰাইজক এটা ডাঙৰকৈ হাত তালি দিবলৈ অনুৰোধ কৰিছোঁ। ধন্যবাদ। এতিয়া আমি পুনৰ জগতলৈ আগবঢ়াইছোঁ আৰু সদায় মনত থাকিব সূতাৰে মোৰ ছবি আঁকিছে। বহুত বহুত ধন্যবাদ, একদম মোৰ কাৰণে স্পেচিয়েল, সদায় স্পেচিয়েল হৈ ৰ'ব আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিম। ধন্যবাদ। নতুন প্ৰজন্মৰ জনপ্ৰতিনিধি আচুৰ্য বটাত্য। পালকি শৰ্মাই তেওঁ আজি কিছুদিনৰ আগতে 20খন সূতাৰে পৰ্টেল নিৰ্মাণ কৰি গিনিজ বুকত স্থান লাভ কৰিছিলে আৰু এতিয়া আজি তেওঁ এখন পৰ্টেল প্ৰস্তুত কৰি আনিছে শিল্পীগৰাকী আৰু সেই পৰ্টেলখনি
আশ্চৰ্যৰ হাতত তুলি দিব বিচাৰিছোঁ। মই পালকি এখন আমাক আগবাঢ়ি আহিবলৈ কৰিছোঁ। পৰ্টেলখন এবাৰ ৰাইজক দেখুৱাই দিয়া। এয়া পালকি শৰ্মা মৰমৰ শিল্পীগৰাকীক উপহাৰ দিছে। এয়া পালকি শৰ্মাৰ উপহাৰ আমাৰ মৰমৰ। বহুত বহুত ধন্যবাদ। সূতাৰে কৰিছে আৰু পালকি শৰ্মালৈ আপোনালোকৰ পৰা এটা হাত চাপৰ বিচাৰিম সকলোৰে পৰা। বহুত বহুত ধন্যবাদ। খুব ধুনীয়া উপহাৰ। আৰু মই আচলতে যেতিয়া এনেকুৱা উপহাৰ পাম কেতিয়াবা ভয় লাগে আপোনালোকৰ মৰমবোৰ মই আগুৱাই লৈ যাব পাৰিম নে নোৱাৰিম। আশীৰ্বাদ কৰিব যাতে আপোনালোককো আমি এনেদৰে মৰম দি থাকিব পাৰোঁ, আপোনালোকেও আমাক জনাই থাকে। আৰু আশীৰ্বাদ কৰিব যাতে যিমান পাৰোঁ, যিমান দিনলৈকে পাৰোঁ এনেদৰে আপোনালোকৰ আগত থিয় হৈ থাকিব পাৰোঁ। ধন্যবাদ। আমাৰ মৰমৰ শিল্পীগৰাকীৰ সহপাঠী বন্ধু এজন বহুত বহুত ধন্যবাদ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় অলপ ভাল পালে। আৰু যদিহে ভাল পায় তেতিয়াহ'লে প্লিজ এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি জনাব যে কেনেকুৱা পালে। আৰু আজিলৈ আহিছোঁ নেক্সট আকৌ এটা ভিডিঅ'ত লগ পাম। তেতিয়ালৈকে বাই বাই।